যিসকল লোকৰ ঘৰ সমূহ ক্ষতিগ্ৰস্ত হৈছিল ফুল্লি বা পাৰ্চিয়েলি, তাৰ ওপৰত আমি এটা প্ৰণালীবদ্ধভাৱে কাম আৰম্ভ কৰিছিলোঁ যে প্ৰথম ৰিলিফ কেম্পত থকা অৱস্থাতে তেখেতসকলৰ ডাটাবিলাক আমি লৈছিলোঁ যে কাৰ ঘৰ ভাঙিছে, কাৰ ঘৰ ভঙা নাই, বা কাৰ ঘৰ আংশিক ক্ষতিগ্ৰস্ত হৈছে বা পূৰা ক্ষতিগ্ৰস্ত হৈছে। আৰু সেই ক্ষতিগ্ৰস্তসকলৰ তালিকা লৈ আমাৰ জিলা উপায়ুক্তসকলে এটা ভেৰিফিকেশ্যন ড্ৰাইভ আৰম্ভ কৰিছিলে। আৰু যেতিয়া ভেৰিফিকেশ্যন ড্ৰাইভ আৰম্ভ কৰিছিলে, তাৰ পিছত আমাৰ প্ৰত্যেকজন জিলা উপায়ুক্তই আমাক এটা সংখ্যা দিছিলে যে মানুহৰ ঘৰ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে। আৰু অতিৰিক্ত মুখ্য সচিবৰ পৰা আৰম্ভ কৰি একোটা টীম জিলাসমূহলৈকে গৈছিলে যে ডিচিসকলে যিটো ভেৰিফিকেশ্যন কৰিছিলে সেইটো কাৰেক্ট হয় নে নহয়, কোনোবা বাদ পৰি গ'ল নেকি, বা কোনোবা তাত আমাৰ অন্তৰ্ভুক্ত কৰিবলগীয়া প্ৰয়োজন আছে নেকি, বা কাৰোবাক ভুলকৈ অন্তৰ্ভুক্ত কৰিছে নেকি। এনেকৈ কেইবা ধৰণৰ এটা চেকিং কৰাৰ পিছত আমাৰ হাতত আহি 2,43,048 গৰাকী ব্যক্তিৰ আমি এখন যোৱা বানপানীয়ে সম্পূৰ্ণভাৱে তেওঁলোকৰ গৃহসমূহ এই পৰ্যায়ত ঘৰবিলাক ডেমেজ হৈছিলে, আৰু 1,048 গৰাকী ব্যক্তিৰ তালিকাখন চূড়ান্ত কৰিছিলোঁ। আৰু পজিটিভ নিগেটিভ দুইটা ধৰণে চোৱা হৈছিলে যে কোনোবা বাদ পৰি গ'ল নেকি আৰু কোনোবাৰ নাম ভুলতে লিষ্টত সোমাল নেকি। এই দুইখিনি চোৱাৰ পিছত আমি এই চূড়ান্ত তালিকাখন প্ৰস্তুত কৰিলোঁ আৰু 119 কোটি 10 লাখ টকা এখেতসকলৰ বিপৰীতে আমি মুকলি কৰি দিবলৈ চৰকাৰে আমি সিদ্ধান্ত লৈছিলোঁ। যদি মই এটা তুলনামূলক এটা মই ক'ব যাওঁ যে আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা জিলাৰ তালিকা ক'ৰ পৰা আহিছে, আমাৰ কাছাৰ জিলাত तो आप एक बिजनेस 538 গৰাকী লোক এই তালিকাভুক্ত হৈছে। ইন কাছাৰ 81,538। তাৰপিছত কৰিমগঞ্জ জিলাত 28,364, আমাৰ নগাঁৱত 15,200, নলবাৰীত 10,195 আৰু কামৰূপ জিলাত 20,615। এই তালিকাখন আমি আপোনালোকক দি দিব পাৰিম, আপোনালোকে তালিকাখন লৈ ল'ব পাৰিব ডিষ্ট্ৰিক্ট ৱাইজ কি ধৰণে ব্ৰেকআপ হৈছে। ইয়াৰ পিছত যদি আমি চাব যাওঁ তেতিয়াহ'লে দেখা পাওঁ যে ফুল্লি ডেমেজ ইয়াৰ ভিতৰত আছে 5,185টা ঘৰ, অৰ্থাৎ সম্পূৰ্ণৰূপে বিধ্বংস হৈছে 5,185, আৰু বাকীসকলক আমাৰ পাৰ্চিয়েলি ডেমেজ বুলি প্ৰতিবেদনত আমি পাইছিলোঁ। আজি এটা বিশেষ দিন আমি কৰি দিম। অসম চৰকাৰৰ সকলো মোৰ সতীৰ্থ মন্ত্ৰী ইতিমধ্যে বিভিন্ন জিলাত গৈ উপস্থিত, হিতাধিকাৰীসকলক তেখেতসকলে আমন্ত্ৰণ কৰিছে আৰু তেখেতসকল থ্ৰু DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। যোৱাকালি আমি এটকা এটকা সোমাই একাউণ্টবিলাকো চেক কৰিছিলোঁ। প্ৰায় 1.5 লাখ মানুহৰ একাউণ্টত এটকা এটকা তৎকালীনভাৱে সোমাব পাৰিছিলে, আৰু বাকী সকলকো আমি পেনি চেকিং বুলি কয়, আমি পেনি চেকিং কৰি আছোঁ।
কিছুমান ব্যক্তিৰ একাউণ্টত আমালৈকে নামটো আহোঁতে অলপমান ইফাল সিফাল হয়, আকৌ কাৰেক্ট কৰিব লাগে। গতিকে DBTত মই ভাবাত আজিৰ দিনটোতে প্ৰায় 1,31,098টা বেংক একাউণ্ট যোৱাকালি ৰাতিলৈকে আমি ভেৰিফাই কৰিব পাৰিছোঁ। মানে এটকা সোমাই দিলে আমি গম পাওঁ যে টকাটো গৈ চিধা জেগাত সোমাইছেগৈ। বাকী সকলোৰো ভেৰিফিকেশ্যনৰ কাম চলি আছে। গতিকে কেতিয়াবা এনেকুৱা হয় যে আজিয়ে পইচাখিনি সোমাই গৈ নাপায়গৈ, আৰু যদি ষ্টেট বেংকত থাকে লগে লগে গৈ পাব। UBI আইডিত থাকিলে, বেলেগ বেংকত থাকিলে ষ্টেট বেংকেদি ৰোটেট হৈ যাওঁতে 2-3 দিন লাগে। কিন্তু বাল্ক অফ দ্য পিপল, 2/3 অফ দিছ হিতাধিকাৰী, তেওঁলোকে আজি 12:30 পৰা 1:30 বজাৰ ভিতৰতেই এই পুঁজি তেখেতসকলে লাভ কৰিব। আপোনালোকক অলপ গোটেই কথাখিনি ভালকৈ জনাৰ বাবে আমাৰ এটা সৰু প্ৰেজেণ্টেশ্যন আছে, আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ত্ৰিপাঠীয়ে কৰিব।